তেজপুৰবাসীৰ বাবে বিশেষকৈ অসমৰ চলচ্চিত্ৰ প্ৰেমিকসকলৰ বাবে এক সুখবৰ। ঊষানগৰী তেজপুৰত আহিবলগীয়া এখন নৱনিৰ্মিত একশ্যন চলচ্চিত্ৰ ৰামৰ বাবে ইতিমধ্যে অডিশ্যন সম্পন্ন হ'ল। তেজপুৰস্থিত বাৰহলীয়াৰ ফিট ফিউজন ষ্টুডিঅ'ত ৰবিবাৰে জোনাক পল ইনিচিয়েটিভৰ উদ্যোগত যুৱ চিত্ৰশিল্পী জোনাক পলে আঁত ধৰা ৰাম চলচ্চিত্ৰৰ অডিশ্যনত ৫০জন প্ৰতিভাৱান যুৱক যুৱতীৰ অংশগ্ৰহণৰ লগতে নিজৰ নিজৰ সুপ্ত প্ৰতিভাৰ জৰিয়তে পৰিচালক তথা অভিনেতা ৰাজ চাংমাই অভিনয়ৰ বাবে নিৰ্বাচিত কৰা বিভিন্ন থিমৰ ওপৰত দুৰ্দান্ত অভিনয় প্ৰদৰ্শন কৰি দেখুৱাবলৈ সক্ষম হয়। অনুষ্ঠানৰ শেষত জোনাক পল ইনিচিয়েটিভৰ ফালৰ পৰা ৰাম চলচ্চিত্ৰৰ পৰিচালক তথা অভিনেতা ৰাজ চাংমাই অডিশ্যনত অংশগ্ৰহণ কৰা প্ৰত্যেকজন প্ৰতিভাৱান যুৱক যুৱতীক একোখনকৈ অভিনন্দন পত্ৰ প্ৰদান কৰি উৎসাহ প্ৰেৰণাৰ দিয়াৰ লগতে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে। তেজপুৰৰ পৰা চন্দন শৰ্মাৰ ৰিপৰ্ট, ডিলাইটফুল ৱৰ্ডছ। ভাল লাগিছে আৰু মই দেখা পাইছোঁ নতুন ল'ৰা ছোৱালী আহিছে আজি অডিশ্যন দিবৰ কাৰণে আমাৰ মুভিখনৰ কাৰণে, যিখনৰ নাম হ'ল ৰাম। আৰু এখন একশ্যন মুভি হয় য'ত আমাৰ বিভিন্ন জেগাৰ পৰা আমি ল'ৰা ছোৱালী চিলেকশ্যন কৰি আছোঁ ঘৰৰ অসমৰ পৰা। আৰু এই ফিল্মখন আমি অহা মাহ আগষ্টৰ পৰা আমি শ্বুটিং ষ্টাৰ্ট কৰি আছোঁ, গুৱাহাটীতে হ'ব শ্বুটিং। আৰু তাৰে কাৰণে আমি অলৰেডি মানে যিখিনি আমাৰ প্ৰি প্ৰডাকশ্যন কাম অডিশ্যনছ আমি অলৰেডি কৰি আছোঁ, আপোনালোকে দেখাই পাই আছে। আৰু মই তেজপুৰৰ বাকী ৰাইজক ধন্যবাদ দিব বিচাৰিছোঁ, জ্ঞাপন কৰিব বিচাৰিছোঁ যে চবেই আহিছে আমাৰ ফিল্মখনত ছাপোৰ্ট কৰিবৰ কাৰণে। আৰু সেইটো আৰু